স্বাগতম জনাইছো Enewsne ষ্টুডিঅত মই দেইজিৰ লৈ আহিছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ এক বিশেষ খবৰ দাদক উত্তীৰ্ণলৈ আছে এক সুখবৰ কিয়নো ৰাজ্যত মুকলি কৰা হৈছে কেইবা হাজাৰো চাকৰি পদ কেইবা হাজাৰো পদ মুকলি হৈছে আৰু দাদক উত্তীৰ্ণ এতিয়া আবেদন কৰিব পাৰিব আৰু এই আবেদনৰ অন্তিম তাৰিখ হৈছে 20 জুলাই অৰ্থাৎ কাইলৈ ভিতৰতে আপুনি সমাপন কৰিব লাগিব এই আবেদন প্ৰক্ৰিয়া কেনেকৈ আবেদন কৰিব আমি জনাই আছো এই মুহূৰ্তত সবিশেষ খবৰ দাদক উত্তীৰ্ণলৈ সুখবৰ দাদক উত্তীৰ্ণলৈ এয়া সুখবৰ এক বিশেষ খবৰ মুকলি হৈছে কেইবা হাজাৰো পদ কেইবা হাজাৰো চাকৰিৰ বাবে পদ মুকলি হৈছে দাদক উত্তীৰ্ণসকললৈ এয়া এক সুখৰ খবৰ এক বিশেষ খবৰ অগ্নিবীৰত বৃহৎ নিযুক্তি অগ্নিবীৰত আৰম্ভ হৈছে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া মুকলি হৈছে কেইবা হাজাৰো পদ মুকলি কৰা হৈছে কেইবা হাজাৰো পদ অগ্নিবীৰত ইয়া বৃহৎ নিযুক্তি হাজাৰ হাজাৰ পদ ওলাইছে এতিয়া অগ্নিবীৰত হাজাৰ হাজাৰ চাকৰি মুকলি হৈছে অগ্নিবীৰত অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব অষ্টম দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ৰাজ্যৰ নিবনুৱাৰ বাবে এটা সুখবৰ কিয়নো মুকলি হৈছে এতিয়া হাজাৰ হাজাৰ পদ দাদক উত্তীৰ্ণলৈ এয়া সুখবৰ এক বিশেষ খবৰ ৰাজ্যৰ নিবনুৱাসকলৰ এক গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে কেইবা হাজাৰো পদ মুকলি হৈছে অগ্নিবীৰত দিয়া হৈছে বৃহৎ নিযুক্তি হাজাৰ হাজাৰ পদ মুকলি হৈছে অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন আৰু যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু দৰমহাৰ নিৰিখ প্ৰতি মাহে 30,000 টকাৰ পৰা 40,000 টকা অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু এই পদৰ বাবে দৰমহাৰ নিৰিখ ধাৰ্য কৰা হৈছে প্ৰতি মাহে 30,000 টকাৰ পৰা 40,000 টকালৈ ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো মুকলি হৈছে হাজাৰ হাজাৰ পদ মুকলি কৰা হৈছে অগ্নিবীৰত দিয়া হৈছে এই বৃহৎ নিযুক্তি অগ্নিবীৰত আৰম্ভ হৈছে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া মুকলি হৈছে হাজাৰ হাজাৰ চাকৰি অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু দৰমহাৰ নিৰিখ প্ৰতি মাহে 30,000 টকাৰ পৰা 40,000 টকা আৰু এই পদত আবেদন কৰিবলৈ হলে আবেদনকাৰীৰ বয়স হ'ব লাগিব 23 বছৰ যিকোনো দ্বাদশ উত্তীৰ্ণ ব্যক্তিয়ে আবেদন কৰিব পাৰিব আৰু আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in ইয়াত লগইন কৰি আপোনালোকে আবেদন কৰিব পাৰিব অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে বিচৰা হৈছে আবেদনসমূহ আৰু চাকৰি আবেদনৰ অন্তিম তাৰিখ হৈছে 20 জুলাই অৰ্থাৎ কাইলৈৰ ভিতৰতে আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব কিয়নো 20 জুলাই অন্তিম তাৰিখ হিচাপে ঘোষণা কৰা হৈছে অনলাইন যোগে আবেদন কৰিব পাৰিব 20 জুলাই ভিতৰত কাইলৈ ভিতৰতে আবেদন কৰিব পাৰিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in ইয়াত লগইন কৰি আবেদন কৰিব পাৰিব অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে বিচৰা হৈছে এই আবেদন হাজাৰ হাজাৰ পদ মুকলি হৈছে দ্বাদশ উত্তীৰ্ণলৈ এয়া সুখবৰ নিবনুৱাসকলৰ বাবে এয়া গুৰুত্বপূৰ্ণ খবৰ কিয়নো কেইবা হাজাৰো পদ মুকলি কৰা হৈছে অগ্নিবীৰত বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে কেইবা হাজাৰো পদ মুকলি কৰা হৈছে অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু দৰমহাৰ নিৰিখ প্ৰতি মাহে 30,000 টকাৰ পৰা 40,000 টকালৈ নিৰ্ধাৰণ কৰা হৈছে 30,000 টকাৰ পৰা 40,000 টকাৰ দৰমহা লাভ কৰিব এই পদত নিযুক্ত হোৱা লোকে আৰু অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ এই পদৰ বাবে আবেদন কৰিব পাৰিব যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 23 বছৰ বয়সৰ দ্বাদশ উত্তীৰ্ণ ব্যক্তিয়ে আবেদন কৰিব পাৰিব অনলাইন যোগে আবেদন কৰিব পাৰিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in www.joinindianarmy.nic.in
আপোনালোকে লগ ইন কৰিব পাৰিব আৰু তাত আবেদন কৰিব পাৰিব কেইবা হাজাৰো পদ মুকলি কৰা হৈছে অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে বিচৰা হৈছে আবেদন আৰু এই চাকৰি আবেদনৰ অন্তিম তাৰিখ হৈছে 20 জুলাই 20 জুলাইৰ ভিতৰতে আবেদন কৰিব লাগিব অৰ্থাৎ কাইলৈৰ ভিতৰতে সমাপন কৰিব লাগিব আবেদন প্ৰক্ৰিয়া ৰাজ্যৰ নিবনুৱাৰ বাবে সুখবৰ মুকলি কৰা হৈছে হাজাৰ পদ কেইবা হাজাৰো পদ মুকলি কৰা হৈছে দ্বাদশ উত্তীৰ্ণলৈ সুখবৰ নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি মুহূৰ্তত জনাই আছো ইনিউজনে দৰ্শকসকলক অগ্নিবীৰত মুকলি হৈছে কেইবা হাজাৰো পদ যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আবেদন কৰিব পাৰিব আৰু এই পদৰ বাবে দৰমহাৰ নিৰিখ ধাৰ্য কৰা হৈছে প্ৰতিমাহে 30,000 টকাৰ পৰা 40,000 টকা 30,000 টকাৰ পৰা 40,000 টকা নিৰ্ধাৰণ কৰা হৈছে এই পদৰ বাবে আৰু দশম শ্ৰেণী দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন অষ্টম দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ এই পদৰ বাবে আবেদন কৰিব পাৰিব আৰু এই আবেদনৰ শেষ তাৰিখ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে 20 জুলাই অৰ্থাৎ কাইলৈৰ ভিতৰতে আবেদনৰ প্ৰক্ৰিয়া সমাপন কৰিব লাগিব অগ্নিবীৰত এই যে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া যে আৰম্ভ কৰা হৈছে কেইবা হাজাৰো পদ মুকলি কৰা হৈছে ইয়াৰ বাবে আবেদন কৰিব লাগিব অনলাইন যোগে আবেদন কৰিব পাৰিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে বিচৰা হৈছে এই আবেদন ৰাজ্যৰ নিবনুৱাৰ বাবে সুখবৰ এক গুৰুত্বপূৰ্ণ খবৰ আজিয়ে আবেদন কৰক অগ্নিবীৰত যে মুকলি হৈছে এই কেইবা হাজাৰো পদ মুকলি কৰা হৈছে হাজাৰ পদ মুকলি হৈছে এতিয়া ৰাজ্যত অগ্নিবীৰ আঁচনিৰ জৰিয়তে প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 23 বছৰ 23 বছৰৰ যিকোনো দ্বাদশ উত্তীৰ্ণ ব্যক্তিয়ে আবেদন কৰিব পাৰিব আৰু এই চাকৰিৰ অন্তিম আবেদন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে 20 জুলাই ধাৰ্য কৰা হৈছে অন্তিম তাৰিখ হিচাপে অৰ্থাৎ কাইলৈৰ ভিতৰতে আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব অনলাইন যোগে আবেদন কৰিব পাৰিব www.joinindianarmy.nic.in ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট তাত লগ ইন কৰি আপোনালোকে আবেদন কৰিব পাৰিব আৰু প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 23 বছৰ এই পদসমূহৰ বাবে আবেদন কৰিবলৈ হলে প্ৰাৰ্থীৰ বয়স 23 বছৰ হ'ব লাগিব আৰু দ্বাদশ উত্তীৰ্ণ হ'ব লাগিব অগ্নিবীৰত আৰম্ভ হৈছে এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়া দ্বাদশ উত্তীৰ্ণলৈ সুখবৰ মুকলি হৈছে কেইবা হাজাৰো পদ নিবনুৱাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু এই পদৰ বাবে দৰমহাৰ নিৰিখ প্ৰতিমাহে 30,000 টকাৰ পৰা 40,000 টকা নিৰ্ধাৰণ কৰা হৈছে 30,000 টকাৰ পৰা 40,000 টকা নিৰ্ধাৰণ কৰা হৈছে এই পদৰ বাবে আৰু আজিয়ে আবেদন কৰক অগ্নিবীৰত যি বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আপুনি আজিয়ে আবেদন কৰক কিয়নো 20 জুলাই অন্তিম তাৰিখ হিচাপে ঘোষণা কৰা হৈছে অৰ্থাৎ কাইলৈৰ ভিতৰতে এই আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট তাত লগ ইন কৰি আবেদন কৰিব পাৰিব অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে বিচৰা হৈছে আবেদনসমূহ ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট আমি জনাই আছো এই মুহূৰ্তত এই অফিচিয়েল ৱেবছাইটটো www.joinindianarmy.nic.in এই অফিচিয়েল ৱেবছাইটত লগ ইন কৰি আবেদন কৰিব পাৰিব দৰমহাৰ নিৰিখ প্ৰতিমাহে 30,000 টকাৰ পৰা 40,000 টকা ধাৰ্য কৰা হৈছে আৰু এয়া নিবনুৱাৰ বাবে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ দ্বাদশ উত্তীৰ্ণলৈ সুখবৰ কিয়নো অগ্নিবীৰে মুকলি কৰিছে হাজাৰ চাকৰি হাজাৰ পদ মুকলি কৰা হৈছে অগ্নিবীৰত দ্বাদশ উত্তীৰ্ণসকললৈ এয়া সুখবৰ আৰু দৰমহাৰ নিৰিখ প্ৰতিমাহে 30,000 টকাৰ পৰা 40,000 টকা অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে বিচৰা হৈছে আবেদন বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে কেইবা হাজাৰো পদ মুকলি হৈছে চাকৰি আবেদনৰ অন্তিম তাৰিখ হৈছে 20 জুলাই অৰ্থাৎ কাইলৈৰ ভিতৰতে এই আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব আৰু 23 বছৰ হ'ব লাগিব প্ৰাৰ্থীৰ বয়স দ্বাদশ উত্তীৰ্ণ 23 বছৰীয়া সকলো ব্যক্তিয়ে আবেদন কৰিব পাৰিব 20 জুলাই ভিতৰত অৰ্থাৎ কাইলৈৰ ভিতৰতে আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব এয়া দ্বাদশ উত্তীৰ্ণসকললৈ সুখবৰ ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰ কিয়নো মুকলি হৈছে ৰাজ্যত কেইবা হাজাৰো পদ অগ্নিবীৰত মুকলি হৈছে হাজাৰ পদ অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদ আদি বিভিন্ন পদৰ বাবে মুকলি হৈছে পদসমূহ আৰু চাকৰি আবেদনৰ অন্তিম তাৰিখ হৈছে 20 জুলাই অনলাইন যোগে আবেদন কৰিব পাৰিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট
তাত লগ ইন কৰি আবেদন কৰিব পাৰিব www.joinindianarmy.nic.in এই ৱেবছাইটত লগ ইন কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব অগ্নিবীৰত যে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে তাত আপোনালোকে আবেদন কৰিব পাৰিব কেইবা হাজাৰো পদ মুকলি কৰা হৈছে 30,000 টকাৰ পৰা 40,000 টকা মাহেকত দৰমহা লাভ কৰিব দৰমহাৰ নিৰিখ প্ৰতি মাহে 30,000 টকাৰ পৰা 40,000 টকা নিৰ্ধাৰণ কৰা হৈছে আৰু প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 23 বছৰ 23 বছৰীয়া যিকোনো দ্বাদশ উত্তীৰ্ণ ব্যক্তিয়ে আবেদন কৰিব পাৰিব আৰু যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু 23 বছৰ হ'ব লাগিব প্ৰাৰ্থীৰ বয়স অষ্টম দশম আৰু দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ এই পদৰ বাবে আবেদন কৰিব পাৰিব কেইবা হাজাৰো পদ মুকলি কৰা হৈছে অগ্নিবীৰে মুকলি কৰিছে এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়া যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণই আবেদন কৰিব পাৰিব আৰু প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 23 বছৰ 23 বছৰ বয়স হ'ব লাগিব অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীগৰাকী আৰু প্ৰাৰ্থীৰ বয়স 23 বছৰ ধাৰ্য কৰা হৈছে 23 বছৰ বয়সৰ যিকোনো দ্বাদশ উত্তীৰ্ণ ব্যক্তিয়ে আবেদন কৰিব পাৰিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in ইয়াত লগ ইন কৰি আবেদন কৰিব পাৰিব আৰু অন্তিম তাৰিখ ঘোষণা কৰা হৈছে আবেদনৰ অন্তিম তাৰিখ ঘোষণা কৰা হৈছে 20 জুলাই অৰ্থাৎ কাইলৈৰ ভিতৰতে আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব আপুনি আজি আবেদন কৰক ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰক আৰু আবেদন কৰক অগ্নিবীৰৰ যি মুকলি হৈছে ইয়া হাজাৰ হাজাৰ পদ তাত আপোনালোকে আবেদন কৰিব পাৰে অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে আবেদন বিচৰা হৈছে বিভিন্ন পদত মুকলি হৈছে এই পদ চাকৰি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে বিভিন্ন পদৰ বাবে আজি আবেদন কৰক অগ্নিবীৰত যি বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰ বাবে আবেদন কৰক আজি অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে আবেদন বিচৰা হৈছে চাকৰি আবেদনৰ অন্তিম তাৰিখ 20 জুলাই ধাৰ্য কৰা হৈছে অৰ্থাৎ কাইলৈৰ ভিতৰতে আপুনি আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব অনলাইন যোগে আবেদন কৰিব লাগিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট www.indianarmy.nic.in www.joinindianarmy.nic.in এইটো ভাৰতীয় সেনাৰ এটা অফিচিয়েল ৱেবছাইট আপোনালোকে এই ৱেবছাইটত গৈ লগ ইন কৰিব আৰু আবেদন কৰিব 20 জুলাই অন্তিম তাৰিখ হিচাপে ঘোষণা কৰা হৈছে অৰ্থাৎ কাইলৈৰ ভিতৰতে আপুনি আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব এয়া দ্বাদশ উত্তীৰ্ণলৈ সুখবৰ কিয়নো মুকলি হৈছে ৰাজ্যত হাজাৰ হাজাৰ পদ মুকলি কৰা হৈছে অগ্নিবীৰত দিয়া হৈছে বৃহৎ নিযুক্তি অগ্নিবীৰত আৰম্ভ কৰা হৈছে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া মুকলি হৈছে কেইবা হাজাৰো পদ হাজাৰ চাকৰি মুকলি কৰা হৈছে অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু দৰমহাৰ নিৰিখ প্ৰতি মাহে 30,000 টকাৰ পৰা 40,000 টকা নিৰ্ধাৰণ কৰা হৈছে দৰমহাৰ নিৰিখ প্ৰতি মাহে 30,000 টকাৰ পৰা 40,000 টকা নিৰ্ধাৰণ কৰা হৈছে আৰু প্ৰাৰ্থীৰ বয়স নিৰ্ধাৰণ কৰা হৈছে 23 বছৰ 23 বছৰীয়া যিকোনো দ্বাদশ উত্তীৰ্ণ ব্যক্তি আবেদন কৰিব পাৰিব অনলাইন যোগে আবেদন কৰিব পাৰিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in এই ৱেবছাইটটোৰ জৰিয়তে আবেদন কৰিব পাৰিব অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে আবেদন বিচৰা হৈছে বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে আৰু এই চাকৰি আবেদনৰ অন্তিম তাৰিখ হৈছে 20 জুলাই অৰ্থাৎ 20 জুলাইৰ ভিতৰতে আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব অৰ্থাৎ কাইলৈৰ ভিতৰতে সমাপন কৰিব লাগিব এই আবেদন প্ৰক্ৰিয়া কিয়নো অন্তিম তাৰিখ 20 জুলাই ঘোষণা কৰা হৈছে বিভিন্ন পদৰ বাবে মুকলি কৰা হৈছে এই চাকৰিসমূহ কেইবা হাজাৰো পদ মুকলি হৈছে অগ্নিবীৰত মুকলি কৰা হৈছে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া ৰাজ্যৰ নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ এই বিশেষ খবৰ অগ্নিবীৰত মুকলি হৈছে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া কেইবা হাজাৰো পদ মুকলি কৰা হৈছে ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইটত লগ ইন কৰি আপোনালোকে এই পদৰ বিষয় আৰু সবিশেষ জানিব পাৰে www.joinindianarmy.nic.in ইয়াত লগ ইন কৰি আপোনালোকে সবিশেষ তথ্য লাভ কৰিব পাৰে অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে আবেদন বিচৰা হৈছে আৰু এই চাকৰি আবেদনৰ অন্তিম তাৰিখ হৈছে 20 জুলাই
অৰ্থাৎ কাইলৈৰ ভিতৰতে আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব আৰু এয়া দ্বাদশ উত্তীৰ্ণলৈ এয়া সুখবৰ মুকলি হৈছে কেইবা হাজাৰো পদ অগ্নিবিৰত মুকলি কৰা হৈছে এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়া অষ্টম দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব আবেদন যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী আৰু এই পদৰ বাবে দৰমহাৰ নিৰিখ প্ৰতি মাহে 30,000 টকাৰ পৰা 40,000 টকা নিৰ্ধাৰণ কৰা হৈছে আৰু প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 23 বছৰ বয়স 23 বছৰ বয়সৰ দ্বাদশ উত্তীৰ্ণ যিকোনো ব্যক্তিয়ে যিকোনো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in ইয়াত লগইন কৰিও এই পদসমূহৰ বিষয়ে সবিশেষ তথ্য আপুনি লাভ কৰিব পাৰে আৰু ইয়াত লগইন কৰি আপুনি আবেদন কৰিব পাৰে অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ কাৰিকৰী পদৰ বাবে বিচৰা হৈছে আবেদন আৰু চাকৰি আবেদনৰ অন্তিম তাৰিখ হৈছে 20 জুলাই অৰ্থাৎ কাইলৈৰ ভিতৰতে সমাপন কৰিব লাগিব এই আবেদন প্ৰক্ৰিয়া অনলাইন যোগে আবেদন কৰিব পাৰিব আমি ইতিমধ্যে জনাই আছো ভাৰতীয় সেনাৰ যি অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in ইয়াত লগইন কৰি আবেদন কৰিব পাৰিব আৰু এই মুকলি হোৱা পদসমূহৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিব পাৰিব ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইটত